নমস্কাৰ। এইকেইদিন আমি সকলো এক জটিল সময়ত আছোঁ। উজনিৰ বানপীড়িতৰ বাবে আমি সতীৰ্থসকলৰ হাতত যিমান পাৰি সিমান দি পাৰ্যমানে সহায় আগবঢ়াইছোঁ। ভগৱানে এই কঠিন সময়ত সকলোকে সহায় কৰক। বিভিন্ন প্ৰান্তত এই সময়খিনিত কি কি সমস্যা হ'ব পাৰে সেই কথাৰ পূৰ্বানুমান আমি পূৰ্বৰ ভিডিঅ'ত ইতিমধ্যে কৰিছিলোঁ। মঙলৰ মহাদশা আৰু ৰাহুৰ অন্তৰ্দশাৰ ফলত 2027লৈকে বিক্ষিপ্ত ঘটনাবোৰ হৈ থকাৰ আশংকা বেছি কৰা হৈছে। এইখিনি সময় আমাৰ সকলোৰে বাবে সংযমৰ সময়, অলপ সাৱধান হৈ থকাৰ সময়, আমাৰ দুৰ্যোগ প্ৰশমন বিভাগ অতি সক্ৰিয় হৈ থকাৰ সময়। ইয়াৰ মাজতে আজি 30 জুলাই 2026ৰ পৰা অনাগত 16 আগষ্টলৈ আমি এই 16-17 দিন বিশেষভাৱে মন কৰিব লাগে। নৱগ্ৰহৰ এক বিৰল আৰু প্ৰত্যাহ্বানজনক স্থিতিৰ বিষয়ে ইয়াত আলোচনা কৰা হৈছে, য'ত বৃহস্পতি বৰ্তমান অস্ত মানে কম্বাছ অৱস্থাত আৰু শনি বৰ্তমান বক্ৰী মানে ৰেট্ৰগ্ৰেড অৱস্থাত আছে। এনে বিশেষ সংযোগ কেইবছৰমানৰ মূৰে মূৰেহে ঘটে আৰু এই সময়ছোৱাত অলপ অতিৰিক্ত সাৱধানতা অৱলম্বন কৰা অতি প্ৰয়োজন। যদিও বৃহস্পতি অস্ত যোৱা আৰু শনি বক্ৰী হোৱাটো এক স্বাভাৱিক প্ৰক্ৰিয়া, কিন্তু দুয়োটা গ্ৰহ একেলগে এনে অৱস্থাত থকা, বিশেষকৈ যেতিয়া সিহঁত পৰস্পৰৰ পৰা পঞ্চম স্থানত অৱস্থান কৰে, ই এক তাৎপৰ্যপূৰ্ণ ঘটনা হিচাপে বিবেচিত হয়। এই চিন্তাজনক সময়ছোৱা 2026 চনৰ 16 আগষ্ট পৰ্যন্ত থাকিব, যিহেতু অতিশয় শুভ গ্ৰহ বুলি গণ্য কৰা বৃহস্পতি বৰ্তমান পৃথিৱীৰ পৰা আঁতৰলৈ গুচি গৈছে মানে অস্ত গৈছে। আনহাতে পলম, দীৰ্ঘম্যাদী সমস্যা আৰু কৰ্মফলৰ সৈতে জড়িত শনি গ্ৰহ পৃথিৱীৰ কাষ চাপি আহিছে মানে বক্ৰী অৱস্থাত আছে। ইয়াৰ ফলত এক সাময়িক ভাৰসাম্যহীনতাৰ সৃষ্টি হৈছে, য'ত সুৰক্ষাত্মক শক্তি প্ৰভাৱহীন যেন আৰু প্ৰত্যাহ্বানমূলক শক্তিসমূহ অধিক প্ৰবল যেন অনুভৱ হ'ব পাৰে। এই সময়ছোৱাৰ বাবে কি কি পৰামৰ্শ আগবঢ়াব পাৰি তাৰে কেইটামান উদাহৰণ দিব বিচাৰিছোঁ। এইখিনি সময়ত নতুন কাম আৰম্ভ কৰাটো খুব এটা মংগলজনক নহ'ব পাৰে। এই 16-17 দিনৰ ভিতৰত কোনো নতুন বা গুৰুত্বপূৰ্ণ শুভ কাম আৰম্ভ নকৰিব, কাৰণ এনে কামত বিলম্ব বা হঠাৎ জটিলতাই দেখা দিব পাৰে। স্বাস্থ্যৰ প্ৰতি বিশেষ মন দিয়ক, বিশেষকৈ বয়োবৃদ্ধ আৰু দীৰ্ঘম্যাদী ৰোগত ভুগি থকা লোকসকলে কিবা সমস্যা দেখা দিলে লগে লগে চিকিৎসকৰ পৰামৰ্শ লওক। ব্যৱসায়ৰ বাবে ঋণ লোৱা বা কোনো ভাবি চিন্তি নোলোৱা বিনিয়োগৰ পৰা এইকেইদিন বিৰত থাকক, কাৰণ ইয়াৰ ফলত ভৱিষ্যতে সমস্যাৰ সৃষ্টি হ'ব পাৰে। ভ্ৰমণ কৰোঁতেও সাধাৰণ সাৱধানতা অৱলম্বন কৰক আৰু পৰিয়ালৰ সকলো সদস্যৰ কুশল মংগলৰ প্ৰতি লক্ষ্য ৰাখক। প্ৰতিকাৰ কি কি হ'ব পাৰে? অলপ প্ৰতিকাৰৰ কথাও কৈ ল'ব বিচাৰিছোঁ। জীৱনশৈলী সৰল কৰি ৰাখক আৰু অনাহক তৰ্ক বিতৰ্ক, মানসিক চাপ বা জটিল সিদ্ধান্ত লোৱাৰ পৰা এই দিনকেইটাত বিৰত থাকক। আধ্যাত্মিক সাধনা কৰক, প্ৰাৰ্থনা, ধ্যান বা মন্ত্ৰ জপৰ মাধ্যমেৰে নিজৰ পূজনীয় ভগৱান বা দেৱতাৰ আৰাধনাত মনোনিৱেশ কৰক। স্বাস্থ্যক লৈ চিন্তিতসকলে বিশেষভাৱে ভগৱান শিৱৰ নাম জপ কৰক বা মহামৃত্যুঞ্জয় মন্ত্ৰ যদি জপ কৰে তেনেহ'লে সুফল লাভ কৰিব পাৰে। এনেধৰণৰ জটিল সময়ে সময়ে আহে। পূৰ্বতেই কৈছোঁ যে এই সময়খিনি 2027লৈকে জটিলতাৰে ভৰা হৈ থাকিব। 2027 মাৰ্চ এপ্ৰিল মানলৈকে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত যিকোনো এনেধৰণৰ অঘটন সংঘটিত হৈ থাকিব পাৰে। হিমালয়ান বেল্টত বেছি অঘটন সংঘটিত হ'ব পাৰে। অসম উত্তৰ পূৰ্বাঞ্চলতো বহু বিক্ষিপ্ত ঘটনা সংঘটিত হ'ব পাৰে। এই দিনকেইটাত আমি আমাৰ ধৈৰ্য শক্তিৰ পৰীক্ষা লোৱাৰ দৰে অৱস্থা হৈছে, আৰু এই ধৈৰ্য শক্তিৰ পৰীক্ষা লওক। প্ৰকৃতিক সংৰক্ষণৰ ওপৰত গুৰুত্ব দিয়ক। আমাৰ মানুহৰ জীৱনশৈলী এই দিনকেইটাত সাধাৰণ কৰি ৰাখক, মানুহৰ লগত আচাৰ ব্যৱহাৰ ভাল কৰি ৰাখক। ভগৱানে সকলো মংগল কৰক, আমাৰ প্ৰকৃতিয়ে আমাৰ ইউনিভাৰ্ছে সকলো মংগল কৰক, সেইটোৱেই আশীষ বিচাৰিছোঁ আমি, নহয় জানো? আপোনালোকৰ মতামত কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। নমস্কাৰ।